মানে আমাৰ ইফালে আজিকালি হেৰি নহয় ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়া হৈ যায় এ ভাই হৃদয়ে ভাঙি দিয়ে আৰু চকলে ভাঙাটো কি ডাঙৰ কথা হয় ঐ এতিয়া উহা পাইছা উশাহ পাইছা উশাহ ল'ব পাৰিছা हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ মানুহৰ পৰা কিনকে হোপা লাগি আছে আমি আহিলো বাৰু ইফালৰ পৰা হেল্ল' গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি আমি যাই আছো এতিয়া অম্বুবাচী মেলাত ইফালে আছে ৰাহুল ইফালে আছে গোটেই বাস্তৱ এইটো বাস্তৱ আমি মানে ট্ৰেইনত যাম এতিয়া আহি আছো হৰিচিঙা ষ্টেচনত আমি এইকেইটাই বুলি ভাবিছে নেকি আগত আৰু মানুহ আছে পিকুহাট কোনোবা কোনোবি চব টংলাত লগ পাম আৰু আমি ঠিক টাইমতে আহি পাইছো ইয়াৰ পিছফালে ট্ৰেইনখনো আহিছে বম মানুহ এইটো গাইজ ট্ৰেইনত যদি এশৰাপে উঠবা পাৰিলো হয় তেতিয়াহ'লে এৰপে উঠবা পাৰিলো হয় আমি এইখিনিতে আমাৰ ঘৰত যোৱাৰ ৰাস্তাটো আছে আৰু গাইজ এইটো মোৰ লগ বুলি ভাবছা নেকি নাভাবিব এইটো নহয় এই দুটা হ'ল মোৰ লগ এইটো ৰাহুল এইটো বাস্তৱ ঐ যাবি আৰু গাইজ আজি ট্ৰেইনত বহুত মানুহ হৰিচিঙাটো উঠিল বহুত আৰু ইফালে টংলাটো এইবাৰ ৰখিয়ে আছে চব গাইজ টংলা পালো আহি আৰু পিকুহাট আছে এটা চব একমখা আছে যি উপায়ে গৰুপাল আছে এইটো দাবাত নধৰবয়ে গাইজ এইকেইটা পিকুহাট এই সি আহি কেনে ৰবাই নলাগতা ওপৰত বহি ললা দেখছেন নাই গাইজ আপুনি হিমু আহিছে মলুৱামলি কৰি আছিলে এই ষ্টেচনত এহঁতক থবা আহিছিলে এহঁতৰ লগত শুনবা যায় থবা আহিছা ক'ত লৈ যাম আমি অলপ ফুৰি আৰু আৰু এইটো পিকু অলপ খেলি দিবা আপুনি কি গাড়ীখন খেলবি নেকি খেলি দিম এইখন যাক নহ'লে কোনটা কোন যাব कहाँ से आते हैं গাইজ পিকু একযোৰ কাৰ পে বা চশমা পালা সেইটো কথা হালাই লোৱা লাগি দেখছেন নাই মোক সোধা লাগছি ভাল লাগছিল নে বোলে গাইজ ইফালে ইয়াক সুধিলো ক'ত যাবি ই কৈছি ট্ৰেইনখন য'তে যায় ত'তে যাব বোলে গাইজ আহি পালো খৈৰাবাৰী ষ্টেচন আজি মানে বহুত মানুহ চব তাতে যাব ৰখি আছে এইগিলা কালি টোপলাম গাইজ ইয়াতে খণ্ডিগড়ত গাড়ীখন ৰখিছিল আমাৰ ওপৰ নামি ওপৰ বহি আছিলে গাইজ ৰঙিয়া পালো আহি ঘুমে দিয়ে ধৰিলো মোৰ এটা আহি পেলাই লগৰটো বঢ়িয়া হৈছে আকৌ গাইজ সেইখন চলাব মাতিলেও হ'ল মোক এই পুৰা চাফা কৰি আছে ইমান মানুহ আছে মই বা আমি বা উঠবা পাম নে নাপাম ট্ৰেইনখনত কুলাপনো নুকুলে বা ইমান মানুহ এপিনি ৰ'দ ওলাইছে 11টামান মানে আমাৰ ইফালে আজিকালি হেৰি নহয় ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়া হৈ যায় নে পিকু দাদা পানী কি পানী এইকেইটা কি হ'ল লাডু এটাই হেৰি বগা বগা এটা বহে নেদেখি আছে ভাঙি একে গুড়া কৰিলি এ ভাই হৃদয়ে ভাঙি দিয়ে আৰু চকলে ভাঙাটো কি ডাঙৰ কথা হয় আমাৰ লগত একমখা আছিল আমি এতিয়া এইকেইটাই আছো কেইটামান আৰু বাকীকেইটা আছে এইফালে পগলা কুকুৰ ঘূৰা দি ঘূৰি আছে দাদা আপোনাৰ অনুভৱ কেনেকুৱা বঢ়িয়া নেকি তোৰ কেনেকুৱা মোৰটো ফাটা ফাটি বঢ়িয়া নেকি এপিনি ক'ত মইতো কলা চকলে খাত আজি কলক কেনেকুৱা
गजब बेइज्जती है এই ভাষো এই সিয়াতে যে সদায় আটা পাই থাকে এতিয়া কিয় নাপায় বেঙৰা নেকি এই যে স্পিকাৰ যে আটা পাই থাকে চিয়াটো তেতিয়া তাৰমানে চিয়া মাত শুনি চবে কাণ পাতি শুনব কি কৈছে নিজেলাই মই চিয়াই লগাবতি এডিক্টেড নে কি বুলি কৈ যদি লিখিলাই আকৌ হেৰি কয় তেতিয়াহ'লে কোনো নুশুনে নাই সিহঁতে এটা চকলেট আনছি কাৰা ধোৱা লাগছি আৰু সেইডালকে তালুত লাগি ধৰে মই নাখাওঁ তালুত লাগি ধৰে চকলেটটোৰ নাম কি জানা কি 5 ষ্টাৰ হা 5 ষ্টাৰ ৰছী লাগি এটা লগা এটা কাঠি মাৰি থকা পাই ৰছী গাইজ আমি ইফালে গৈছিলো আমাৰ ট্ৰেইন আহিলে মানে ষ্টেচনটোত মানে আমাৰ মানুহ পাই বেছিকে লগ পাই আছো অ'ত ত'ত ইফালে যদি দুটামান পায় ইফালে পাই দুটামান এতিয়া যিমান মানুহ আছে চব কামাখ্যাত যাৱাই মাত্ৰ ভৰি খান্দিব পৰাকে জাগাটো হ'লেই হ'ল বুলি ইনকে কৈছে দেই ইমান মানুহ গাইজ ট্ৰেইনখনত কুলবুনে নুকুলে তাকে ভাবি আছো মই চলি উপায় গোটেই ৰামঠগন খালা সিফালৰ পৰা এখন ফু কৰি ট্ৰেইন আহিল ইফালে আবলি গোটেই উপায় আহিছিলে ক'ত যাবি চব উঠি ললিয়া হ'ল য'তে পা গাইজ ইমান মানুহ সোমাব পাৰিলিহে পাৰা অ এতিয়া উশাহ পাইছা উশাহ ল'ব পাৰিছা মোবাইল পে ল'ব আমিও উঠিম বেগটো বজিল বে কিবা কৰি উঠিলো গাইজ আপুনি মোৰ চিটত আহক ইফালে আহক মই ইফালে যাম উশাহ পোৱা নাই মই বাংলাদেশত ট্ৰেইন যোৱা দিছে ভাই আজি গাইজ আহি পালো কেন্দুকোনা আজি মোৰ নিজৰ ট্ৰেইন নাই কাৰণে ৰাইজৰ মানে চৰকাৰী ট্ৰেইনত আহি পেলাই এই গতি যেতিয়া গাইজ নিজে ট্ৰেইন ল'ব পাৰিম না তেতিয়া একেলা আহিম তুই আহিবি না মোৰ লগত এই বিল্ডিং কেইটা দেখিছা নে মই বনাওঁ বুলি ভাবছা নাই ভিতৰত আহো নাই জাক দি জাক দি আপোনালোকৰ দুটা ৰ'ব এতিয়া সোনকালে যাওঁ কিবা কৰি মানে এটা অলপ পালো মানে গাইজ যিহে ভিডিঅ' চিডিঅ' কৰি নাথাকো কাৰণ মই মোবাইল পৰাটো বাদে দি মই পৰাটোহে বেছি ডাঙৰ কথা হ'ব নে যিহে মানুহ আহিছে চব উলমি আহিছে বহুতকেইটা একেৰাহে চাইচোন কেনেকৈ উলমি আহিছে গাইজ মই জীৱনত আজি নিচিনাকৈ ট্ৰেইনত উঠি পোৱা নাই ইমান মানুহ তাৰমানে আৰু এইকেইটাও বাচন বৰ্তন লৈ সোমাব আহিছিলে সিহঁতৰ পৰা আহিলো কেইটামান ৰ'লে বহুত মানুহ ৰ'ল তাৰমানে তাতে ষ্টেচনত গাইজ সেই মহা মানুহ দেখিছানে চব উলমি আছিল ইফালে আছে এইপিনি এই বাবায়ে উলমি আহিছে আমাৰ আমিনো আৰু কি সি এটা বাবা আহিছে সিও মানে বাবাটোও একদম দজামুখ উলমি আহিছে বাবাৰে দখা সেই তাৰমানে আমি বাবাটো নহয় গাইজ সেই এইপিনি বাবা এটা আছে গাইজ এটা ক্ৰচিং আছে অলপ নামি আহিছো বহুত ৰ'দো দিছে এইপিনি আমি ইখান খিৰিকিতে বহি আছো পুৰা ৰ'দ লাগি আছে এটা দিব্যতা হাত আছে একদম পুৰা কলকা ঝালা দি হালি আছে সেয়া সি নাকটোহে ওলাই থৈ দিছে বাহিৰত ঐ সিহঁতে অকল ফুটুঙত বহি আহিছে ইফালে নাই আকৌ দৰ্জা
আমাৰ দবাটোত মানুহ এইখিনিতে থক খায় ইফালে মানুহ খালি সেইকাৰণে এতিয়া এইয়া গেটত আহি সোপা লাগি আছে এটা চব আমি পিকুৱে মই এই দবাটোত এনে সোমালো এতিয়া হাল্লা কৰিছে আকৌ আমি আছো আৰু 15 মিনিট আছে তাৰপিছত যাব আমাৰ এখন ট্ৰেইনখন আহিল সিফালৰ পৰা এতিয়া আমি উঠো যায় এটা কি কল লাগছে আকৌ সেইটো গাইজ বাবা উলমি যাই আছে দেখছানে আগত গাইজ বন্ধে আহি পালো ইফালে কিমান মানুহ দেখে আছো মৰি যা লাগছি ইয়ে অভাৰ ব্ৰিজৰ অৱস্থা চাইছোন সোপা লাগি মানুহে পিপিৰাবা हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ মানুহ পৰা কিনকে সোপা লাগি আছে আমি আহিলো বাৰু ইফালৰ পৰা গাইজ মানে কোনোবাখিনি জেগাত মানে এনেকে থিয়া হৈ থাকিলে হ'ল এনে অট'মেটিকেলি আহি থাকিবি আমি ইয়াতে অলপ গোটেইকেইটাই ৰখিলো মানে হিমুজি মোৰ লগত বহি আছিল সি চাপন্না গাঠিয়া সি জানো কাৰোবাৰ আঙুলিত ধৰি গেল পাইছো ৰঞ্জিত কাৰোবাৰ আঙুলিত ধৰি পেলাব গাইজ এই ৰ'দত একে খোজকাঢ়ি আহিয়ে আছো সেই বিস্কুট দেখাই থাকিবি খাই থাই এনে গৰম আহি চব ললো ইয়াতে পানী খাই আছে গাইজ আহি আছো এইপিনি আৰু উদ্ভাই আছে মোৰ অৱস্থা একদম বেয়া হৈ গৈছে কিন্তু এনেকুৱা খোজ কাঢ়িব লগা জেগাত ৰ'দত মই আৰু নাহো ক'তো মই ইমান খোজ কাঢ়িব নোৱাৰো মই ইমান প্ৰথমতে মই যিটো জছত আহিছিলোঁ সেইটো এতিয়া নাই এতিয়া পুৰা ফিউজ এতে মুখ মেলি দিছে আৰু গৰমত গাইজ গৰমত ঘামি জামি একদম পুৰা অৱস্থা বেয়া হৈ গৈছিল ৰঙা হৈ গৈছিলো তাৰপিছত মোৰ মুখ চুখ দেখা পাই অৱস্থা দেখা পাই কেনে মোক বিচনীখন দিলা সিহঁতৰ খুৰী কেইটা মানে তাতে বিচনী দি বিচি বহুত সময় ৰৈ উঠি আকৌ আহিলো চেণ্ডেল কেইযোৰ এনেকুৱা টিঙৰ ওপৰত সেইখিনি থৈ আহিলো আৰু ই উলিয়াইছে আৰু এইকেইখন ইমান গৰম হৈ আছে পুৰা ভৰিত পুৰি গৈছে বিকু ধুনীয়া বতাহ আমাৰ গীতা সেইকেইটা গামছা খুজি আছে গা ধুবৰ কাৰণে এটাই পালা এটাই পোৱা নাই আৰু তাতে অলপ বহি থাকি কেনে আহিলো এতিয়া ইফালে
hour later. গাইজ তাৰ পৰা আহিলো আৰু এতিয়া আহিলো হোটেলত গাইজ আমি ভাত খালো ভাত খোৱাত কিন্তু পেটিএমটো মানে কাম কৰা নাই বাইদেউ বাচন কেইখন উলিয়াই দিয়কচোন গাইজ পইচা চইচা দি আহিলো ভাত চাত খাই আহিলো একদম তাগৰা খাইছো মই তাগৰা খোৱা নাই সিহঁতে তাগৰা খাইছো গাইজ এতিয়া যাই আছো ষ্টেচনলৈকে